আজি তাৰিখত নেপালী মানুহ আছে অসমীয়া কথা ক'ব নাজানে অসমত অজস্ৰ থাকে তেওঁলোকে কিন্তু অসমীয়া কথা ক'ব নাজানে আমি লক্ষ্য কৰি আছো হয় নেকি দাদা তেনেহলে মই কোন মইতো এজনী নেপালী মোৰ মাৰ ঘৰ নেপালী মোৰ হাজবেণ্ডৰ ঘৰো নেপালী আমি ঘৰত নেপালী কথাই পাতো তথাপিও মই অসমীয়া ভাষাত কথা পাতি আছো আপোনাৰ লগত আৰু মোৰ জনামতে অসমত থকা 90% নেপালী সকলে অসমীয়া ক'বও জানে পঢ়িবও পাৰে আৰু বুজিও পায় গতিকে এইটো ভুল ধাৰণাটো আপুনি লৈ পেলাই নেথাকিব যে অসমত থকা নেপালী সকলে অসমীয়া কথা ক'ব নোৱাৰে হ'ব পাৰে এক দুইজন তেনেকুৱা থাকিব পাৰে সুকে কোনে যোন নেপালৰ পৰা আহিছে নতুন আহিছে তেওঁলোকে নুবুজিব পাৰে কিন্তু অসমত থকা সকলো নেপালীয়ে যে অসমীয়া বুজি নাপায় সেই কথাটো কোৱাটো আপোনাৰ ভুল ধাৰণা আৰু যেহেতু আমি নেপালী মই নেপালী অকমান গাত লাগিছে এই কথাষাৰ শুনাৰ বাবে সেই কাৰণে আপোনাৰ কাৰণে এই ভিডিওটো বনালো আশা কৰিছো বেয়া নাপাব আপোনাৰ মনৰ এই ভুল ধাৰণাটোহে অকমান অতৰাই দিছো